দুটা ল'ৰা আছিলে এটাৰ নাম কণ আৰু এটাৰ নাম মন কণ কিন্তু বৰ ঠাণ্ডা আৰু মন কিন্তু বৰ উৎপতীয়া হ'ব তাৰপিছত এদিনাখন সিহঁতি কি কৰিলে কণ আৰু মনে সিহঁতৰ মাক দেউতাক কিন্তু কোনো নাই মাক দেউতাক ঢুকালে তাৰপিছত কি হ'ল কণে আকৌ কিন্তু বৰ একদম ঠাণ্ডাহী হয় নাই তাৰপিছত সিহঁতি মন কিন্তু বৰ উৎপতীয়া আছিলে তাৰপিছত কণে এদিন সিদ্ধান্ত কৰিলে যে মই মনক কি কৰিব লাগিব ঠগিব লাগিব সেইটো কাৰণে সিদ্ধান্ত কৰিলে ক'লে যে ঐ কণ তই যিখন কেঁঠাত পোৱা সেই কেঁঠাখন ৰাতি মোৰ আৰু দিনত আকৌ তোৰ তাৰপিছত কি কৰিলে বাৰু জানানে ক'লে মনে লয় তাৰপিছত তেতিয়া কিন্তু তেতিয়া কি হ'ল বাৰু ৰাতিটো আমাৰ কেঁঠাখন দৰকাৰ নাই আছে জানো ৰাতিহে দৰকাৰ আছে দিনৰ দৰকাৰ আছে নেকি কিন্তু ৰাতি কিন্তু মনে কি কৰে ধুনীয়াকৈ কেঁঠাখন লৈ শুই থাকে কিন্তু ৰাতি আকৌ কণে কি কৰে একদম ঠাণ্ডাত কঁপি তাৰপিছত আকৌ এদিন কি কৰিলে এজোপা গছ আছিলে গছজোপাত ঢেৰ ফল লাগে সেই ফলজোপা মনে ক'লে ঐ কণ মনে ক'লে যে তোৰ ওপৰৰ ডোখৰ তোৰ আৰু তলৰ ডোখৰ মোৰ তাৰপিছত কি কৰিলে বাৰু যেতিয়া ফল লাগে ওপৰত গৈ মনে ধুনীয়াকৈ ফলকেইটা খায় আৰু কিন্তু কণে কি কৰে তলতে বহি আমোদ জীৱনকে বহি চাই থাকে তাক কিন্তু খাবলৈ নিদিয়ে তাৰপিছত সি কিন্তু গোটেই সাৰ জাপৰ দি গছজোপা ডাঙৰ কিন্তু কোনে কৰিছিলে কণে কৰিছিলে হয়নে তাৰপিছত আৰু এটা কি কৰিলে এদিন সি গৰু এজনী আছিলে তেহেঁতৰ গৰুজনী কি কৰিলে গৰুজনী ক'লে আগফালৰ ডোখৰ তোৰ আৰু পিছফালৰ ডোখৰ মোৰ তাৰপিছত কি কৰিলে বাৰু গৰুজনী আগফালে কি কৰিলে বাৰু গৰুজনী গাখীৰ দিয়ে হয় নাই গাখীৰ দি পিছফালৰ মনে খাই পেলাই কণক কিন্তু নিদিয়ে হয় নাই তাৰপিছত কি কৰিলে সি কিন্তু ঘাঁহ চাহ খুৱাই ধুনীয়াকৈ গৰুজনী সুস্থ কৰি ৰাখে তাৰপিছত কিন্তু তাক কিন্তু গাখীৰ খাবলৈ নিদিয়ে সেই কথাখিনি কোনে চাই আছিলে এগৰাকী ওচৰতে বুঢ়ী মানুহে চাই তাৰপিছত কণক কথাটো বুজাই দিলে যে তোৰ দেউতাৰ মা দেউতাৰ সম্পত্তি তই সমানে চব ভাগ পাব লাগে কিন্তু তই কি কৰিব লাগে সেইকাৰণে তই কি কৰিবি ৰাতি কেঁঠাখন কি কৰিবি পানীত তিয়াই থবি আৰু ৰাতি হ'লে তেতিয়া মনে কেঁঠাখন ল'ব নাই তেতিয়া ক'লে যে ৰাতি মনে কৈছে কি যে তই কেঁঠাখন কিয় তিয়ালি তেতিয়া কৈছে যে ৰাতি হ'লে কেঁঠাখন তোৰ আৰু দিনত হ'লে মোৰ মই কেঁঠাখন যি নকৰোঁ হয় নাই তাৰপিছত আৰু এটা কৈছিলে কি যে গছজোপা তই মনে কি কৰিলে গছজোপা কাটি পেলালে তেতিয়া মনে সুধিছিলে ঐ কণ তই গছজোপা কিয় কাটিলি গছজোপা তোৰ ওপৰ ডোখৰ তোৰ তলৰ ডোখৰ মোৰ এতিয়া মই গছজোপা তলত কাটো নেকাটোতো মোৰ কথা তাৰপিছত আকৌ কি কৰিলে গৰুজনী যেতিয়া গাখীৰ খীৰাইছিলে তেতিয়া কি কৰিলে কণে খুব গৰুজনী মুখত মৰিয়াই দিলত গাখীৰ দি পেলাই আঁতৰি গুচি গ'ল তেতিয়া মনে সুধিছে ঐ কণ এতিয়া তই কিয় গৰুজনী মোক গাখীৰ খীৰাব দিয়া নাই তেতিয়া কি ক'লে বাৰু যে আগফালৰ ডোখৰ মোৰ পিছফালৰ ডোখৰ তোৰ আগফালৰ ডোখৰ মই যি নকৰোঁ সেইকাৰণে মই গৰুজনী আগফালে মৰিয়াইছোঁ সেইটো কাৰণে কি কৰিব নালাগে আমি ককাই ভাইৰ মাজত মিলা প্ৰীতিকে থাকিব লাগে হয় নাই সেইকাৰণে আমি তেনেকুৱা বেয়া কামবিলাক কৰিব নালাগে থেংক ইউ